নমস্কাৰ, ভিজন আছামলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকৰ আগত পৰিচয় কৰাই দিব ওলাইছোঁ উজনি অসমৰ এটি অতি সুন্দৰ পৰ্যটনস্থলী গাভৰু দলং। এই আজক আপোনালোকে দেখিছে, দলংখনত আমি বৰ্তমান উঠি গৈছোঁ, কিন্তু দলংখনৰ ফালে অহা যোৱা কৰিবলৈ কোনো ধৰণৰ মটৰ বাইকে হওক বা গাড়ী অহা যোৱাৰ ব্যৱস্থা নিৰ্মাণ কৰাৰ সময়তে তেনেকুৱা ধৰণৰ কোনো কৰা নাই। চাইকেলসমূহ অহা যোৱা কৰিব পাৰে। চাচনি মৌজা আৰু মহমাৰী কঁঠালগুৰি এটা সংযোগী এটা পথ হয়, যিবিলাক স্থানীয় ৰাইজে এইফালে তেওঁলোকে অহা যোৱা কৰে। আপোনালোকে দেখিছে, এয়া চাওক স্ক্ৰীণত আপোনালোকে দেখিছে বুঢ়ীদিহিং। এইখন বুঢ়ীদিহিং নদী ইমান ধুনীয়াকৈ এটা মানে বুজাব নোৱাৰা এটা পৰিৱেশ, যিটো দৃশ্য হয়তো বহুতৰ বাবে কোনোদিন দেখা নাই। আৰু ইয়াত কাষত আপোনালোকে যিবিলাক বালিচৰ দেখিছে, সেই বালিচৰবিলাকত আচলতে জানুৱাৰী প্ৰথম ভাগৰ পৰাই ইয়াত বিভিন্ন ধৰণৰ পৰ্যটকৰ ইয়াত ভিৰ হয়। কিন্তু যিহেতু অসমত এতিয়া কেব অথবা কাৰ চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ ওপৰত যিটো প্ৰতিবাদ চলি আছে, সেই গতিকে ইয়াত মুঠেই কোনো ধৰণৰ ইয়াত বনভোজৰ আয়োজন হোৱা নাই। যিহেতু সমগ্ৰ অসমে এটা অসম প্ৰতিবাদমুখৰ হৈ আছে, তাক নতুনকৈ নকলেও হ'ব। গতিকে এই পৰ্যটনস্থলীবিলাকো কোনো ধৰণৰ ইয়াত বিশেষ ভিৰ দেখিবলৈ পোৱা নাই। ভিৰ মানে কি, ইয়াত কোনো চাব আহিছে দুই এজন ব্যক্তি ইয়াত আমি লগ পাইছোঁ, কিন্তু কোনো ধৰণৰ ইয়াত পিকনিক খাবলৈ বুলি বনভোজলৈ বুলি কোনো ব্যক্তি তেনেকৈ ওলাই অহা নাই। কিন্তু আমি ইয়াত দেখিছোঁ কিছুমান উদীয়মান আমাৰ যুৱক যুৱতীয়ে হয়, যিসকলে আপোনালোকে ইয়াত দেখিছে, স্ক্ৰীণত দেখিছে যে তেওঁলোকে তাৰ যিবিলাক দলঙৰ যিবিলাক খুঁটাবিলাকত তেওঁলোকে নিজৰ নাম বা তেওঁলোকৰ প্ৰেয়সীৰ নাম তেওঁলোকে সন্নিৱিষ্ট কৰিছে। এয়া আপোনালোকে যি দেখিছে, তাত এখন সুন্দৰ এখন পাৰ্ক এখন আছিলে ইয়াত আগতে সুন্দৰ, কিন্তু যিহেতু ইয়াত পানী আহি যায় প্ৰতি বছৰে, পানী বুঢ়ীদিহিঙৰ পানী ওপৰলৈ উঠি আহে, সেই গতিকে এইবিলাক চিৰস্থায়ী নহয়, কিছুদিনৰ কাৰণে পাৰ্কবিলাক বনোৱা হয়। এয়া দেখিছে আপোনালোকে লোহাৰ ৰেলিং দিয়া আছে। এয়া অইল ইণ্ডিয়াৰ ফালৰ পৰা বনোৱা এখন দলং, খুব সুন্দৰ, খুব সুন্দৰ পৰিৱেশ। আজৰি সময়ত কিছু সময় ইয়াত আহি, ব্যস্ততাৰ মাজত আহি ইয়াত আমি নিজৰ সময়বিলাক আমি অতিবাহিত কৰিব। দেখিছে কিমান সুন্দৰ, এটা খুব সুন্দৰ। আপোনালোকে সময় পালে আহিব, যদি কোনোবা নাই অহা আহিব। খুব সুন্দৰ গাভৰু দলং বুলি ক'লে ডিব্ৰুগড় বুলি নহয়, উজনি অসমৰ সকলো মানুহে গম পায়, সমগ্ৰ অসমৰ হয়তো গৰিষ্ঠ সংখ্যক মানুহেই গম পায়। এই চাওক আপোনালোকৰ আগত আমি দাঙি ধৰিছোঁ ডাটা ফলক। এই আপোনালোকে দেখিছে ইটো পাৰৰ যিটো চাচনিৰ যোৱাৰ বালিপৰা, তাৰ এইটো আমি দেখাইছোঁ আপোনালোকৰ আগত।